আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাতি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ। মটৰৰ পানী নাই ঐ ৰাম গেলেনৰ পানী কে দিয়াহে দোকানৰে দেখি মানাই মাৰি আহক ৰচোন বন্ধনতে মাৰিম ঠেচকি আহক আকৌ এইটো আহিলো ভৰি লাগে নহয় বুটবুটি খাই তাই কাম অপা কৰিব লগা হৈছে এতিয়া সেইফালে এতিয়া আজি লক্ষী পূজা তাতে এটা চলু হেৰি বাচন বৰ্তন চব হ'ব লগা হৈছে বোলে ধুবুৰ টুবুৰখন কৰি মাছটিয়া দেহি ঐ ৰাম গেলেনৰ পানী কে দিয়াহে বাপৰে ঐ গোটাই পকৰটো ফট হৈ ৰছি এইখন কিহৰ পালাত কৰিলোঁ এই এনেই বুঢ়া পাই এটা কোৱা নাছিল দেই নাৰীয়ে বোলে সৃষ্টি কৰে নাৰীয়ে ধ্বংস কৰে এতিয়ালৈ ক'ত আৰু ঘেণ্টাডাল সৃষ্টি কৰিব ধ্বংস কৰিব লাগছি গোটাই গৃহস্থী কাম গোটাই এতিয়া মানুহৰ আগত এতিয়া মুখত কাপোৰ নলয় ওলাবও নোৱাৰা হৈছোঁ আকৌ এইবাৰ চৰু হেৰিৰ পৰা আছে আকৌ ভাতো বনাব লাগিব আকৌ তাই বাকে তিয়া আহিব ঐ দেওধানীটো ধৰি একে থাকিব নোৱাৰা হৈছোঁ ঘৰখনত নাই এইটো মোৰ ভিতৰি উঠি মৰিব নাহিলে বন্ধনৰ মিটিংখন বুলি ক'লি লৰকে যাব আৰু আহিবা খবৰ নপৰি আহিছোঁ মাথাটো বেয়া কৰি মাৰছি তেতিয়া আহিবা ঐ এতিয়া ভাত বনাই থবা দিছে ভাত খাব গাগে খাই পেলাই আকৌ ধিকে পৰি ল'ব বিচিনা আহো প্ৰশ্ন আজি খাই মাৰছি ইয়াক লক্ষী পূজাৰ দিনা আকৌ শুনিহে সংসি বুলি আহি এ ভাই মই শুনি নহয় দে কি গান গাই আছিলি এতিয়া কি গান গাই আছে উলুনি মাৰি আছিলি দেখোন কিনো গান মাৰি আছিলি ভাই তই আছো হা আছো থাকবা নহয় আহিছি তোৰ উৎপাত আছো তাই কি ৰ'দ দিবা অ এই এখানে নবহিলো হ'ব যাচোন হা এখানে বহ এনেই মাথা পৰা টিং টিঙি আছে সেই হকান্ত হা তই পিছে বিয়া বাৰীৰ কথা কি ভাবিলি হমৰ কিয় নহয় হম এ হমৰ বুলি কৈ থাকোঁতে তোৰ গোটাই এক্সপিৰিয়েঞ্চ পাৰ হ'ল যদি ভবৰা ছাগলী হলি হয় গোটা ভক্সা ঘন ওলোৱা হ'ল হয় বাপা সেইটো আৰু যদি এই গৰু হলি হয় গৰু হলিতো তোৰ দাঁতটো হৈ যায় পেলাই ঘাঁহে খাব নলি হয় নিজে এটা বিয়া হৈ উঠিছে কৈছো বাঢ়ি চোতাল খাওঁতে এই চৰু হাৰি ধোঁতে দেখা গৈছি নিজেতো ক'লি বৰ লাজ পা হে মৰমৰ চিন আকৌ মৰমৰ চিন সেইবুলি আমি কাপোৰ ধুব লগা হোৱা নাই 10 টাইমত বিয়া হোৱা নাই নিজে এনেকে খাই আছো কাষকো বাহে পালোঁ তাই আকৌ কথাই দুখন কটৰিয়ে লগে মাৰি নোহোৱাও নহয় হ'লেও তোৰ ইয়াক ক'ব পৰা নৰা তই হ'লেও বিয়া হোৱাটো জুতিটো পোৱা নাই তই বৰ জুতি পাইছে যে কি মৰম বুজি পাইছো তোৰ মৰম পিঠিখন আনে ভালে আছে নে আছে নাই আছে দে আছে ফল এই বক পেনাই তাই বক বনাম ৰে এ চাদা অলপ দিবিচোন কি দিবি চাদা নিজে মাছো মই নিজে খাম এ অলপমান দিলিয়ে হ'ব নাই মই নেদো সঁচাই নাজানে নেকি সঁচাই নেদো এই শিক্ষা খোজা নাই মোৰ ঘৰত আইছা কাৰণে চাধা অলপহে খুজিছো দিনে মৰমেৰে গ্ৰহণ কৰিম
আৰু নিদিলে নেলি চেপি আদায় কৰিম এই দিবে 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 ভাই দিবে এই হা চাৱা নাই তাৰমানে গম পালো বা কি চাৱা নাই কি কয় এই দিছো ৰত্নাকৰ চাৱা নাই ৰত্নকান্ত নে পগলা ৰত্নকান্ত নহয় ৰত্নাকৰ ৰত্নাকৰ গোটা হিন্দী চিনেমা হ'লে গোটা একে দাউৰি হাউৰি গেলি হয় উবুৰি হৈ পৰি গেল কি হেন কি চিনেমা হয় ভাই এখন ধুনীয়া চিনেমা যতীন বৰা এখন বঢ়িয়া অসমীয়া চিনেমা এখন চাবি যায় হলত মঙলত গেলিয়ে হ'ব তাতে যাই পেলাই চাবিচোন কি ধুনীয়া চিনেমা গোটা ভয়ে খাই ইচ্ছা মই পাইছিলে নাই অলপ আহি গৈছি তাৰমানে আহি গৈছি নহয় তই যি মখা ভয় ভয় মাৰছা আৰু অলপ লগতে বাহু মাৰি দিলো হয় তাৰপিছত ধৰি গেল হয় শুনছা হা বঢ়িয়া চিনেমা হয় ভাই মই ডাইলগতে গম পাইছো ভাই বেয়া হিটৰ চিনেমা জানো চাবি যায় চাম আৰু অসমীয়া নাছিলে কোনে যাব সেইটোৱে ভাই শুনছা অকান্ত হা মোৰ ভাই এটা কথাহে মনত পৰি থাকে এই ফল কি এই আগতে আমি কিমান খানা খালো হয় দে ভাই মনত পৰি থাকে একেবাৰে দেহা বেজ বেজে যায় মোৰ আগতে ভাই কিমান খালো খানা এতিয়া খানা নহয় এতিয়া খাইছো দানা এতিয়া দানাহে খাওক লাগছো ঘৰত হয়নে তাই বৰবাদ হৈ গৈছো এই ভাই তহঁত ভাই ভাগিৰ ভাই কিনো ফাঁকি দিম গোটাই একে জবৰ তুবৰ হৈ গৈছো মই শুনছা তাই শেষ হৈ গৈছে মোৰ দেহা মই কিন্তু ভাতে খাই আছো দে এতিয়ালৈকে খানা নামত মই দানা খোৱা নাই কিন্তু এই বিয়া হোৱা নহয় বিয়া হ'লে দানা খাবহে লাগে মই এতিয়া এই মানুহ বেয়া পালিও পাব মই কথা এটা ভাবছো কি এই এতিয়া ডাইভোৰ্চে দিব লাগিব ডাইভোৰ্চ ডাইভোৰ্চটো কি দিবি কো না এই কুকুৰে নাখাৱা ভোজ নহয় কি ডাইভোৰ্চ ডাইভোৰ্চ তেৰিকা সেইটো ছেপাৰেট তাই ছেপাৰেট মই ছেপাৰেট চব্জিটো ছেপাৰেট ভোজটো ছেপাৰেট তেৰিকা কিহৰ পালা পলিমি নহয় কি তাই তাৰমানে আকৌ সেই তাৰমানে কি বুলি দিছো তাই তাৰমানে এই আকৌ যাব ঘৰত আকৌ মই এটা থাকিম আকৌ লিখিৰা হৈ থাকিম এই আগৰ কলে আহি থাকিম তাৰমানে তাই ঘৰত লৈ পঠাই দিবি বিয়াখন তাৰমানে ভংগ যে কি কৰিবি তই কি কৰিবি মানে কিবা এটা কৰিব লাগিব শুনছা তহঁতে কিবা এটা কৰ এতিয়া ভোজ খাৱাৰ মাথা নামাৰিবিচোন নাই হেৰি তোতে এইটো ভাল নহয়ে ভাই আৰু যিহে শকত এইটো একে চৰকাৰী ইনকাম টেক্স দিব লাগিব ভাই ইনকাম মানে আৰু কথা এটা হয় কি গোটাই এই বিচনাখান পেপেৰি থাকে তাই ঘুমাই দিম মইতো পাতিটো পাৰি তলতহে থাকো নুকুলেও গোটাই একে এইখন কদম কাঠৰ তক্তা পেপেৰি ঝাঁচাৰি থাকে মোৰ ভয়ে লাগে সেইকাৰণে ভাঙিলে ক'ৰ পৰা আনিম বন্ধনৰ পইচা লৈ পেলাই কিবা কৰি আনিছিলো বহুত অসুবিধা মানে আৰু ব্লাউজ বিচাৰিলে কিবা 122 নম্বৰ মান লাগে আৰু যিডাল এটা এই মিক্সিডাল পিন্ধে সেইডাল যদি তলত দি গাঁঠি মাৰি পেলাই ধান ভৰ এপন মান দি যদি ধৰবোৱে সেইডাল এই পোকা লগা হাঁহি নমৰবি একে ডাক্তৰ মথা ছিঙি দিম বুলি কৈছো মই মৰি আছো জালাত আকৌ ই হাই ভাই যে ডাক্তৰ চেলানি মাৰিব আহিছে এই ভাই মই বিয়া হ'ম বুলি ভাবিছিলো তোৰ এইবিলাক কথা শুনি মই বিয়া নহয় এক কথাৰ মানুহ মই বিয়া নহবি তই বিয়া হবি কিন্তু বিয়া নহবি ফলত তই বিয়া নহয় নাই মোৰ কি চেণ্টাৰ হ'ব এই ভাই হমেই হওঁ এনেই কৈছো খং হবি কিন্তু এই এনেকুৱা ৰান্ধবি মোক যিডাল দিলে আনি গতেই সেইডাল কিবা ছেকেণ্ড হেণ্ড গাড়ী হেনে হৈছে ঘেৰ পেপেৰে মাতটো দেই কিন্তু কামত হ'লি একো নাই সেইডালৰ ছেকেণ্ড হেণ্ড গাড়ী আৰু মূৰ্তি প্ৰায় একে অৱস্থা তাৰমানে তেল ভৰাই থাক ছেকেণ্ড হেণ্ড গাড়ী ঘেৰ পেপেৰে মাত দিব কিন্তু কামত একো নাই হাতী আনে ভাই মূৰ্তিও সেই একে অৱস্থা খুৱে আছো ঘেৰে পেপেৰে পুৱাৰ পৰা মাত আৰম্ভ কৰিছে একো নাই চোৱাচোন ভাই পিছফালে এইটো নহয় ভাই সঁচাই কৈছো পিছফালে চোৱা পিছফালে একবাৰ ভালদৰে চোৱা এই কুকুৰ পিছফালে একবাৰ ভালদৰে চা বন্ধ কৃষ্ণ এই কুকুৰ এবাৰ ভালদৰে চাৱাৰ নাম এই খাখৰি খাৱা কি আকৌ মৰা নাই তই যেনকে মৰা তেনেকে মৰ এই পোক খাৱা দেখোন মোৰ পৰা গেলে ঐ ই আশা এৰি থৈ মাইনা ঐ পঢ়িয়ে দেখোন মোৰ নিম বদনাম হৈ ক'তনো কি বেয়াকে ক'লো আলু খানে ভাত ৰান্ধিছো দিছো চাট মাখা গৈ যা ক'তনো আলোচনা কৰিলো কি এই মইনো কিনো হাঁহ কৰিলো আৰু তোৰ কথা ক'বা লাগি একো কোৱা নাই নহয় সেই সিহে আহি পেলাই মোক গোটাই টিখিলে দি থাকে গোটাই তোৰ তিৰিটো অমুক বেয়া মই কওঁ কি ভাল আকৌ সি কৈ তোৰ তিৰিটো বহুত শকত মই কওঁ কি চিগিফিকাৰ এনেকৈ কৈ থাকোঁ সি হ'লি নামানে সি আহে
সি যতবতো খান কৰিম আৰু এতিয়া মোৰ গলত গাঠি লাগছি সি গোটাই বেয়া সি মই ভাল হয় নেকি তাৰ ঘৰত আজি যাই আছো মই এইটো ধমধমাই গেলা এইটো পাৰ হৈ ফেলে আৰু ঘৰ বুলি আনো কিমান সহ্য কৰিবি এই সোপা নৰা হৈছো আৰু এই আকৌ ভাত বনাই থব লগা হ'ল এইবাৰ চৰু হেৰি ধলো কিবা ধলো ধোৱাৰ পিছত আকৌ এইহে দপদপনি বেছি কি কৰোঁ কি নকৰোঁ ভূতবোৰ খান হৈ মৰছো এই নমস্কাৰ মই ৰূপম ভূঞা আৰু আজি চাউণ্ডজন ষ্টুডিঅ' ভৰলুমুখত মই উপস্থিত আছোঁ এটা বিশেষ কাৰণত এখন চুটি ছবি অনুৰাগ সেইখনৰ এটি গীতৰ বাবে আজি মই ইয়াত আহিছোঁ আৰু গীতটি অলৰেডি গোৱা হ'ল খুব ধুনীয়া এটি গীত উৰি যায় গীতটিৰ শীৰ্ষক গীতটিৰ কথা আৰু সুৰ ৰাকেশ বড়োৰ আৰু গীতটি সংগীত ব্যৱস্থাপনা তেওঁই কৰিছে আৰু এই গীতটিত মোৰ লগতে অনিৰুদ্ধ বৰুৱা তথা সুমিত বৰুৱাও জড়িত হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এই গীতটিৰ লগতে এই কথা ছবিখনৰ যিখিনি কাহিনী আৰু ডিৰেকশ্যনৰ ফালৰ পৰা বা যিখিনি দৃশ্য গ্ৰহণ কৰা হৈছে কিছু অংশ আমি চাইছোঁ অলৰেডি কাৰণ কথা ছবিখন মোৰ ভাইটি ৰাকেশ বড়োৱে কৰিছে তেওঁৰ প্ৰচেষ্টাত আৰু তেওঁৰ লগত আন কেইজনমানৰ প্ৰচেষ্টাত এই চুটি ছবিখন নিৰ্মাণ হৈছে গতিকে মই অনুৰাগ এই চুটি ছবিখনলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আশা কৰিছোঁ এই চুটি ছবিখন তথা আমাৰ এই গীতটো আপোনালোকে আঁকোৱালি ল'ব ধন্যবাদ মই সুখেই পালো বা দুখেই পালো কাৰ কি আহে যায় দেবেন্দা সুখ পালে মানুহবোৰে ক'ব ক'ত বা কি কৰি আহিছে তাৰ কাৰণে ইমান ফূৰ্তি পাইছে দুখ পালে ক'ব চৰিত্ৰ নষ্ট হলে এদিনতো শিক্ষা পাবই মোৰ আচলতে মোৰ দুখটো কত দেবেন্দা মই মানুহৰ কাৰণে জীয়াই থাকি ভাল পাওঁ আনক মই সহায় কৰি ভাল পাওঁ সেইটো মোৰ দুখ হ'ল পুতেকৰ বাইকতে মই মাকক মই নাৰ্ছিং হোমত ৰখিবলৈ যাওঁ ভনীয়েকৰ বিয়াৰ সমস্ত কাম কৰি ভায়েকৰ বাইকেৰে আহি মই ঘৰ পাওঁহি সেইটো মোৰ দুখ হ'ল ইমানকৈ চিঞৰিব নালাগে ফুল দিবলৈ বডিটো থৈ গৈছো কেৱল মূৰটোহে নিছো মই কিন্তু তোক তই বিচৰা বস্তুটোকে উপহাৰ দিছো দেখিবনে মই ধুনীয়া হয়